নমস্কাৰ, মই বনাম আজি চিকেন পকোৰা। মই চিকেন লৈছোঁ কোমল অংশবোৰ, হাৰ্ডি নথকা পিচবিলাক। মই অলপ নেমু চেপি দিছোঁ। মই দিছোঁ জোখমতে নিমখ, নহৰু আদা অকণমান পিচি দিছোঁ, অকণমান ধনিয়া পাত দিছোঁ, অলপ হালধি গুড়া দিছোঁ, অকণমান জিৰা গুড়ি, ৰেড চিলি পাউডাৰ, অকণমান ধনিয়া গুড়ি দিছোঁ, অকণমান মই চাউলৰ গুড়ি দি দিছোঁ আৰু অকণমান মই বেচন দি দিম। বেচনখিনি দি মই ভালদৰে সানি ল'ম। মই সানি লৈছোঁ ভালদৰে। মই আৰু অকণমান বেচন দি ল'ম। মই অলপ পানী দি ভালদৰে সানি ল'ম। মই ভালদৰে সানি লৈছোঁ। ভালদৰে সানি মই 10 মিনিটৰ কাৰণে ৰাখি থ'ম। মোৰ সনা হৈ গ'ল। মই 10 মিনিটৰ কাৰণে ৰাখি দিছোঁ। মোৰ 10 মিনিট হৈ গ'ল। মই এতিয়া কেৰাহীত ৰিফাইন তেল দিছোঁ। মই গেছটো মিডিয়াম ফ্লেমত থৈছোঁ। তেলটো মই বেছি গৰম কৰা নাই, হাফ গৰম কৰি থৈছোঁ। মই এতিয়া দি দিছোঁ। মই এতিয়া কম ষ্টিমত সিজিবলৈ দিম। মই পকোৰাখিনি লৰাই দিছোঁ। মই মিডিয়াম ষ্টিমত সিজিবলৈ দিছোঁ। আপোনালোকে যদি জ্বলা খাই বেছি ভাল পায়, জ্বলা বেছিকৈ দিব পাৰিব। এইখিনি মই ৰঙা হ'বলৈ দিছোঁ। ৰঙা হৈ গ'ল। মই নমাই দিছোঁ। এইখিনি হৈ গ'ল। এইখিনি মই নমাই লৈছোঁ। এয়া মোৰ চিকেন পকোৰা ৰেডি। আপোনালোকৰ যদি এই ৰেচিপিটো ভাল লাগে, লাইক আৰু শ্বেয়াৰ কৰিব আৰু নিশ্চয় বনাই খাব।